প্ৰাৰ্থী এজন সমষ্টি দুটা বজালি নে ভৱানীপুৰ সৰ্ভ সমষ্টি মন্ত্ৰী ৰঞ্জিত দাসক লৈ দুটাকৈ সমষ্টিত সৰব চৰ্চা ৰঞ্জিত দাস গৃহ সমষ্টিলৈ গ'লে বজালিত কোন হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী বজালিত নতুন প্ৰাৰ্থীৰ সন্ধানত নামিছে অগপ দল 5 বছৰৰ মূৰত পুনৰ গৃহ সমষ্টিলৈ উভতিব নেকি বিজেপিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এইবাৰ নৱগঠিত বজালি তথা পূৰ্বৰ পাটাচাৰকুছি সমষ্টিৰ পৰিৱৰ্তে নৱগঠিত ভৱানীপুৰ সৰ্ভ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তিনিবাৰৰ বিধায়ক বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সম্ভাৱ্য প্ৰাৰ্থিত্বক লৈ এতিয়া দুয়োটা সমষ্টিতে চলিছে সৰব চৰ্চা ইয়াৰ সমান্তৰালকৈ দুয়োটা সমষ্টিতে নিৰ্বাচনী তৎপৰতাও অব্যাহত ৰাখিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ্য যে 2011 চনত সৰ্ভ সমষ্টিৰ পৰা প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৰঞ্জিত দাস ইয়াৰ পৰৱৰ্তী সময়ত 2016 চনত সৰ্ভ সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈছিল বিধানসভালৈ কিন্তু 2021 চনত ৰাজনৈতিক ঠিকনা সলনি হৈছিল বিজেপি বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ পূৰ্বৰ সৰ্ভ সমষ্টি এৰি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল পাটাচাৰকুছি সমষ্টিৰ পৰা বিপৰীতে সৰ্ভ সমষ্টিৰ পৰা জয়ী হৈছিল CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আনহাতে বিগত 5টা বছৰে পাটাচাৰকুছি সমষ্টিৰ সেৱা আগবঢ়াই অহা বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পুনৰ ৰাজনৈতিক ঠিকনা সলনিৰ বাবে তৎপৰতা চলোৱা বুলি জানিব পৰা গৈছে উল্লেখ্য যে শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পাটাচাৰকুছি সমষ্টিটো বিলুপ্তি ঘটাই নতুনকৈ গঠন কৰা হৈছে বজালি সমষ্টি একেদৰে পূৰ্বৰ সৰ্ভ সমষ্টিটো বিলুপ্তি ঘটাই নতুনকৈ গঠন কৰা হৈছে ভৱানীপুৰ সৰ্ভ সমষ্টি যাৰ ফলত বজালি সমষ্টি এৰি এইবাৰ ভৱানীপুৰ সৰভ সমষ্টিৰ পৰাহে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চলিছে সৰব চৰ্চা এই সন্দৰ্ভত বৰপেটা ৰোডত NKTVৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসক লৈ এতিয়া চলিছে ৰাজনীতিৰ ৰচিতনা খেল ৰেফাৰীৰ ভূমিকাত আছে নীতিন নবীন মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি এতিয়া টাগ অফ ৱাৰ চলি আছে ৰচিতনা খেল সেইপিনে হৈছে মানে বজালি সমষ্টি তাৰে কাৰ্যকৰ্তা আৰু এইপিনে হৈছে আমাৰ ভৱানীপুৰ সৰ্ভ সমষ্টিৰ কাৰ্যকৰ্তা গতিকে টাগ অফ ৱাৰৰ মাজতে ৰেফাৰী হিচাপে থাকিব আমাৰ নীতিন নবীন ডাঙৰে থাকিব আৰু দুটা এডিশ্যনেল ৰেফাৰী থাকিব এটা থাকিব আমাৰ ডক্টৰ হিমন্ত বিশ্ব আৰু এটা থাকিব দিলীপ শইকীয়া ডাঙৰা এই তিনিজন ৰেফাৰীয়ে যিটো সিদ্ধান্তৰ যদি ল'ব ৰচিপাত কাৰ পিনে আগুৱাই পিছুৱাই যে ৰচিপাত যদি এইপিনে আহিছে যদি হুইচেলটো মাৰি দিব তেতিয়া হুইচেলটো মাৰি দিলে তেতিয়া এইটো ভৱানীপুৰ সৰ্ভ হ'ব আৰু ৰচিপাত যদি সেইপিনে যায় যে বজালি সমষ্টিত দেখি 4 ইঞ্চি বেছিকৈ যদি যায় তেতিয়া হুইচেল মাৰি দিব এতিয়া হুইচেল মৰা দায়িত্বটো হৈছে কি আমাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু মুখ্যমন্ত্ৰী আৰু হৈছে ৰাজ্যিক সভাপতি তেওঁলোকে খেলাখন চোৱা নাই খেলাখন চোৱাৰ পিছত হুইচেলটো মাৰিলে গম পোৱা যাব ইপিনে শনিবাৰে নৱগঠিত সৰভক ভৱানীপুৰ সমষ্টিত কেইবাটাও চৰকাৰী পথৰ আধাৰিলা কৰে বজালিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দাসে 15 কোটি টকা ব্যয়েৰে 26টা পথৰ শিলান্যাস কৰি ভৱানীপুৰৰ বৰ্তমানৰ বিজেপি বিধায়ক ফণীধৰ তালুকদাৰ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক মানাহত টিকট দিয়াৰ কথা চলি আছে মানাহত যিহেতু আমাৰ ফণীধৰ তালুকদাৰ যিহেতু লাগি চাগি আছে তেখেতকে হয়তো প্ৰাৰ্থিত্ব দিয়াৰ এটা মানে কথা চলি আছে দলে সিদ্ধান্ত ল'ব এইটো বিষয়ত আনহাতে সৰ্ভ সমষ্টিৰ বৰ্তমানৰ CPM দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এণ্টাৰটেইনমেণ্ট তালুকদাৰ আৰু মই সেইকেইটা সদায় মানে ফূৰ্তি পাই থাকোঁ কাৰণ দুবাৰ মই হাৰাইছোঁ দুবাৰ মই হাৰোৱা নাই আমাৰ সৰ্ভ সমষ্টিৰ কাৰ্যকৰ্তাই হাৰাইছে এতিয়া মানে বিভিন্ন ধৰণৰ প্ৰলাপ বকি আছে উল্লেখ্য যে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালি সমষ্টি এৰি ভৱানীপুৰ সৰভক সমষ্টিলৈ গ'লে বজালিত কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াকে লৈও সমষ্টিটোৰ ৰাইজৰ মাজত এতিয়া চলিছে নানা গুণাগথা অৱশ্যে এইবাৰ বজালি সমষ্টিটো বিজেপিয়ে মিত্ৰদল অগপক এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ বাবে বজালিত এজন শক্তিশালী প্ৰাৰ্থীৰ সন্ধান কৰিছে অগপই বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথৰ সহযোগত মুন গোস্বামীৰ ৰিপৰ্ট NKTV+।